নমস্কাৰ সকলোকে। এইটো হৈছে বিহুৰ দিনাখনৰ ভিডিঅ'। ৰাতিপুৱাই অলপমান আমাৰ চানীৰ লগত খেলি ল'লোঁ। তাৰপাছতে মই এইটো গিফ্ট আনিছিলোঁ মোৰ ভতিজীজনীৰ কাৰণে। তাইক দিলোঁ, মানে আগদিনাই দিছিলোঁ অৱশ্যে সন্ধ্যা গৈ। আৰু আমাৰ ঘৰত গৰু নাই যিহেতু ইয়াৰ লগতে বিহু পাতিয়ে দিলোঁ আৰু। তাৰ মানে যিহেতু নোমবোৰো সৰিছিলে সেইবাবে নিমপাতৰ পেষ্ট বনাই নাৰিকল তেল দি তাৰপাছত তেনেকৈ সানি দিলোঁ। গোটেইটো গ্ৰীণ বনাই দিলোঁ আৰু। তাৰপাছতে গোটেই কাম চামখিনি হ'ল, বিহুৰ মায়ে কৰিলে, প্ৰসাদ দিলে। এয়া তাৰপাছতে ঘুগুনি, লুচি, চাটনি সেইবোৰ মই বনালোঁ। আৰু অসমীয়াৰ নিয়মত যিহেতু চিৰা জলপান খাবই লাগে, সেইবাবে চিৰা দৈ আৰু সেয়া খাই ল'লোঁ। তাৰপাছতে অলপমান এনেই মই পঢ়িহে আছিলোঁ, তাৰ উৎপাতটো চাওকচোন। মানে অকণমান সময়ো এনেই থাকিবলৈ নিদিয়ে, এনি টাইম খালি তাৰ লগত খেলি থাকিব লাগে। আমাৰ ফালে এনেকেই গৰু বিহুৰ দিনা সন্ধ্যাৰ পৰা ৰাইজে খেলৰ মানুহখিনিৰ ঘৰে ঘৰে গৈ পেলাই হুঁচৰি জুৰে আৰু যি অৰিহণা পায় সেয়া নামঘৰৰ কাৰণে গোটায়। সেইদিনাও যিহেতু গৰু বিহুৰ দিনা সন্ধ্যা আছিলে, তেওঁলোকে হুঁচৰি গোৱা আৰম্ভ কৰিলে। আমাৰ ঘৰটো যিহেতু দূৰত হয়, সেইবাবে আমি জেঠাইহঁতৰ ঘৰতেই গৈ পেলাই এনেকৈ অৰিহণা আগবঢ়াওঁ। তাৰপাছতে জেঠাইহঁতৰ ঘৰৰ পৰা ওলাই বাকী ঘৰত গালে আৰু ময়ো দুঘৰমানলৈকে গ'লোঁ। যিহেতু ৰাইজৰ সেইবাবে মাইকী মানুহ নাযায়েই বাৰু, তথাপিতো গ'লোঁ দুঘৰমানলৈ ওচৰৰ। তাৰ পৰা মই গুচি আহিলোঁ। এয়া চাওকচোন। আপোনালোকৰ ফালে কেনেকৈ হয় জনাবচোন। আজিলৈ আহিছোঁ বাৰু, আকৌ লগ পাম, বাই।